हेलो गाइस वेलकम टू बैक टू माय यूट्यूब चैनल फुल पावर 1000। तो गाइस बहुत दिन धरी आपनालोকক भिडिओ দিব পৰা নাই ব্লগ ভিডিও तो বিশেষ কামত তাৰ মানে আছিলো গাইস তো হিতুৰ কাৰণে ভাবিলো কি আজি আপোনালোকৰ মাজত এটা সুন্দৰ এটি ব্লগ ভিডিও আপলোড কৰো। তো গাইস আজি আহিছো মই আপোনালোকে পিছফালে চাব পাৰিছে কি সুন্দৰ গাছ গছনি আছে। তো আজি বহু সুন্দৰ এটা প্ৰাকৃতিক দৃশ্যৰ ওপৰত আজি ভিডিঅ'বিলাক বনাম। তো আপোনালোকে মৰম দিব বুলি মই আশা কৰিলো। তো চেনেলটো যাতে সাবস্ক্রাইব কৰি দিয়ে। তো আজিলৈ ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ। আৰু গাইস এতিয়া অকমান বহিছো আৰু বহাৰ লগতে আপোনালোকক কৈ দিওঁ যে এইবিলাক কি সুন্দৰ গাছ গছনিবিলাক আছে আৰু লগতে বড়োসকলৰ কিবা এইটো ঘৰ আগতে বঢ়াই চলিছিল, এতিয়া বন্ধ কৰাই থোৱা হৈছে, মানুহ চানুহ নাই দেখোন। আৰু এইটো হ'ল ৰাস্তাটো সোমাই অহাৰ। আৰু এইফালে যেন দেখিছে সেইটো হ'ল স্কুল, এই ডাঙৰ স্কুল আৰু তাৰ লগতে এখন খেলপথাৰ আছে। আৰু এইফালে লাহেকে গাছ গছনি আৰু এইটো হ'ল ৰাস্তাৰে সোমাই গ'লে আৰু এইটো এটা দং গৈছে আৰু এখন গাড়ী আনিছো মই। আৰু এই আৰু পৰিৱেশ আৰু ভিতৰলৈকে যাই আছো আপোনালোকক দেখাই। ইয়াতে অলপমান বহিছো, জিৰাইছো। ইয়াৰ পৰা আৰু অলপমান আছে গ'লে চুকলাই পাৰ্কত আৰু এইবিলাক সুন্দৰ অলপ নেচাৰেল আপোনালোকে চাই লওক, দেখাই দিয়ে ভিডিঅ' অলপ দেখাই দিয়া, চাই থাকক ভিডিঅ'টো। কিনে ভালছি না ভিডিঅ'টো ভালছি ইখান কি আকৌ এইগিলা দেখাবি নাপায়, ইখান কি নাপায় BMW দে যি কি নহওক আনছিটো চলি তই সিটো যথেষ্ট ভালে লাগছি দে। তাকেতো মই বোলো কি ইখান কি ইমান পিন্ধি উৰি গাইছ পাৰখান দেখাই আছো চাবি দেই গাইছ, কি পাৰখান দেখাই আছো চাবি গাইছ। সি মোক কি কয় তাৰখান এইখান এয়া তাৰ BMW মোক कैसी लगी মোক কি কয় আৰু মোক চাইকেল আনা ঠাক্কা কৰে বে ই গাইছ কি ক'ম আৰু গাইছ এতিয়া আমি ভিতৰত সোমাই আহিলো আৰু ভিতৰত সোমাই আহি কি সুন্দৰ এটা পৰিৱেশ দেখিলো। আগৰ ফালে চাব পাৰে এইটো তাৰমানে কি বুলি কয় এইটো দিব এইটো কি এইখন হ'ল চুকলাই নদী। তাৰপিছত এইটো হ'ল পানী ষ্টক কৰে, মানে পানীটো যাবও দিয়ে বন্ধ কৰি থৈ দিয়ে। তাৰপিছত লাহেকে এই তাতে এখন পাৰ্ক আছে ন, তাতে এখন পাৰ্ক আছে। সেই তাতেও যাম, আপোনালোকক অকণমান দেখাই দিছোঁ কি সুন্দৰ এটা পাৰ্ক। চাইকেল মাৰবাই নোৱাৰি, ভাগৰ লাগি যায়। আজিকালি ভাগৰ লাগে বহুত, কি কাৰণত দিব বহুত ভাগৰ লাগি আছে আজিকালি, এনাৰ্জি নাইকিয়া হৈ যায়। ভাল লাগে এনেকুৱা দলঙেৰে আহি না। কিমান চাইকেল চলালো বাপৰে বা, মোটামুটি কিমান চলালা তুমি? মোটামুটি 20 কিলোমিটাৰ মান চলালো। 20 কিলোমিটাৰ বেছি হ'ল, 24-25 কিলোমিটাৰ আজি পেডেল মাৰা গ'ল আমাৰ। বহুত হ'ব বহুতখিনি আহিলো। আৰু এইফালে চাব পাৰে ভিউটো ইমান সুন্দৰ নাজাৰা। আৰু এইখন পাৰ্কখন কি সুন্দৰ, তাতো যাব পাৰিলে ভাল আছিল দিব। এই ব'লা এই পাৰলৈকে যাওঁ ব'লা দিব, এইটো চাইড ব'লা, এইটো চাইড। এইখনো এখন পাৰ্ক গাইজ চাব পাৰে, ইফালেও সোমাব লাগিব। আৰু এইটো হ'ল কি ডাঙৰ এটা নদী, না। আমাৰ একচুৱেলি বাইক চাইক নাই, আমি যি আনো আমি চাইকেলকে আনো। আৰু চাইকেল বুলিবলৈ ভাল, স্বাস্থ্যৰ কাৰণে ভাল। ইচ্ছা কৰিলে ল'ব পাৰোঁ। যিহেতু চাইকেলেদি যাত্ৰাটো আৰম্ভ কৰিছোঁ, গতিকে চাইকেলেৰে যাতে আপোনালোকে মৰম দিয়ে, 1K যাতে কৰি দিয়ে। গাইজ আমি ঘূৰি এতিয়া ফাইনেলি চুকলাই পাৰ্কত এণ্ট্ৰি হ'লোঁ। কি সুন্দৰ এটা বিউটিফুল নাজাৰা আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে চাব পাৰিছে, খুব ভাল লাগিছে। কিছুমান ফুলৰ হেৰিবিলাক দেখা পায়। আৰু এইফালে লিখি থৈ দিছে ন' গুটকা, মানে গুটকা খাই ইয়াত যাতে পিক চিক কোনেও নেপেলায়, সেইটোৰ কাৰণে একচুৱেলি ভাল নিয়ম কৰিছে। কাৰণ গুটকা খালে পূৰা লেতেৰা হৈ যাব, হয়নে নাই। গাইজ পাৰ্কত মই একচুৱেলি এনেই অহা নাই, কাৰণ আহিছোঁ এইবিলাক বস্তু দেখা পালে সৰু ছোৱালীৰ খেলাবিলাক একচুৱেলি সৰু দিনৰ মন পৰি যায়, হয়নে নাই। সৰু ছোৱালীৰ নিচিনা হৈ যোৱা নাযায়, ক'তনো আমি ডাঙৰ, সৰু ছোৱালীৰ নিচিনা একচুৱেলি মন হৈ যায়। তো এতিয়া মই
অলপমান ফুল এণ্ড ফিল্ম আপোনালোকক দেখাই আছোঁ। তো এনেকৈ বহি ল'লোঁ আৰু এনেকৈ অ' মাই গড এইবিলাক বস্তু একচুৱেলি দেখা পালে আগৰ কিবা সৰু ছোৱালীৰ নিচিনা কিবা মন হৈ যায়। তো ইও খেলি আছে আৰু ময়ো খেলি আছোঁ, চাব পাৰে আপোনালোকে। দিব হেৰি খেলবি নেকি? এই ওজন কৰা ভাল লাগব। ওজন কৰা খেলবি এই তাতে আছে ওজন কৰা, বঢ়িয়া লাগবতো যদি খেলা। আৰু এইফালে আছে গাইজ কি সুন্দৰ এটা থুলেন, এইটো চামৰাৰে বনাইছে। আৰু এইফালে সৰু ছোৱালীৰ নিচিনা নামি অহা এইবিলাক আছে। তো মই একবাৰ উঠি যাওঁ চিলিণ্ডাৰ প্ৰথমতে খুলি ল'লোঁ। নৰা দেখোনে এইটোৰ পৰা লেতেৰাই হৈ গ'লোঁ মই। তো গাইজ আজিৰ ভিডিঅ'টো আমি এই মঞ্চৰ পৰা মানে বহুত ৰাইজবিলাক চাই আছে, তো বহুত ৰাইজৰ পৰা মাফ খুজিছোঁ। তো ৰাইজক ক্ষমা কৰি দিয়ে যেন, যদি ভিডিঅ'টো যদি আপোনালোকে চাই কিবা অলপমান ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু লগতে একো অলপমান ছাপোৰ্ট কৰিব। চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম। তো আজিলৈ এৰিলোঁ। জয় হিন্দ, জয় ভাৰত।